আমি গৈ আছো বৰপেটা সত্ৰ। ইয়েছ, সত্ৰ বহুত বেছি ধুনীয়া হোলী হয়। বৰপেটা সত্ৰ হোলী মানে অসমৰ ভিতৰতে মানে বৃহৎ হোলী বুলি ক'ব পাৰি। বহুত ডাঙৰকৈ তাত উদযাপন কৰে, সেইবাবে মানে সকলোৱে বৰপেটা সত্ৰত যাই মানে এনজয় কৰে। আৰু এইখন হৈছে গেটখন, চাওক গেটৰ পৰাই মানুহৰ লাইন চাওক, আৰু ভিতৰত কেনেকুৱা অৱস্থা হ'ব। বলকচোন বলক বলক দে আৰু আহিলোঁ দে কিবাকে আৰু মানে হোলীত বোলে এতে বোলে ৰাঙা ডিমা খাই বোলে বহুত বেছি ভাল লাগে, আৰু আলু ভজা অলপ খাম ৰ পিছত না কি হয় চাওঁ ৰচোন। পইচা চইচা বেছি আনা নি না পাপা মানুহ ইমান মানুহৰ মাজত ভিডিঅ' কৰিব নোৱাৰোঁ দে ভাই। অলপ দেখাওঁ দে আৰু ক্লিপ, বেছি নৰোঁ ভাই। মোবাইল চবাইল থওঁ ভাই, আৰু বেছি নেদেখোঁ। অলপমান 2 মিনিটমান কৰিম ভিডিঅ', তাৰপিছত আৰু হ'ব দে আৰু অলপমান দেখাই আছোঁ আৰু ভাল ক্লিপ কথা দেই আৰু কাৰণে। গতিকে লাইক এটা মাৰিব আৰু ছাবস্ক্ৰাইব কৰিব দিয়ক। নতুনকৈ আহিছে যদি চেনেলটোত বহুত কষ্ট কৰি ভিডিঅ'টো বনাইছোঁ। আৰু অৱস্থা চাওক, টিংপাতৰ ওপৰৰ পৰাও কেমেৰামেন চাওকচোন, চাওক পৰিৱেশটো চাওক। মানে বহুত মানুহ হৈছে, সেইবাবে মানে কমফৰ্টেবল হ'বলৈ টিংপাতৰ ওপৰৰ পৰাই কৰিছে। আৰু দেই আৰু বহুত বেছি মানে মোবাইলটোত পানী পৰলি চেচ নাই, সেইকাৰণে অলপমান বেছি কৰা নাই ভিডিঅ'। আৰু চাওক সৌটো হৈছে মানে কি কয় সাপৰ ওপৰত যে কৃষ্ণই থাকে, সেইটো আৰু সেয়ে দেই আৰু তক বা কোনি ইনকে ৰাঙা কি বা মাছলি হেই। খেলাই আহিলোঁ, গা চা ধুলোঁ। এতিয়া যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব দিয়ক। বহুত বেছি মানে গা চা ধুলোঁ, এতিয়া ভাল লাগছে মন চন। বহুত কষ্ট হৈছে।